Hey বন্ধু বান্ধৱীসকল নমস্কাৰ আশা কৰোঁ আপোনালোকৰ ভাল সকলোৰে অইন দিনাৰ দৰে আজিও এটি নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ এটি ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাব বহুত ইণ্টাৰেষ্টিং ৰেচিপি হ'বলৈ গৈ আছে ইয়া দেখিবলৈ পাইছে কি কি ব্যৱহাৰ কৰিম তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ৰেচিপিটোৰ কাৰণে আমাক দৰকাৰ হ'ব পনীৰ ইয়া আলু কাটি কেনে সিজাই লৈছোঁ ইয়া গোটা জিৰা 1 চামুচ লৈছোঁ দুখিলা তেজপাত ইফালে পিয়াজৰ পেষ্ট বনাই লৈছোঁ আৰু ইফালে কেঁচা মটৰ অকণমান লৈছোঁ আৰু ইফালে বিলাহী পেষ্ট এইটো বিলাহী পেষ্ট বনাই লৈছোঁ আৰু আনফালে আমি আদা নহৰু পেষ্ট অকণমান বনাই লৈছোঁ এয়া চাব পাৰে আদা নহৰু পেষ্ট এইখিনি কেৰাহী বহাই দিছোঁ অলৰেডি গৰম হৈ গৈছে এতিয়া তেল দিলোঁ আমি প্ৰথমতে আমি আলুখিনি অলপ ভাজি ল'ব লাগিব এই আলুখিনি আমি ভাজিবলৈ লৈছোঁ ইয়াত অকণমান নিমখ দি লৈছোঁ এয়া নিমখ তাৰপিছত অকণমান এয়া হালধি দিম নিমখ হালধিখিনি দি কেনে এইখিনি আমি ভালদৰে লৰাম এয়া আপোনালোকে দেখিছে 2 পিচ আলু থৈ দিছোঁ এই 2 পিচ আলু আমি পিছত ব্যৱহাৰ কৰিম আপোনালোকে চাই থাকক আলুখিনি ভাজা হৈ গ'ল এতিয়া কেৰাহীত আকৌ তেল দি কেনে গৰম হোৱাৰ পিছত আমি দুখিলা তেজপাত দিছোঁ আৰু আগতীয়াকৈ ৰেডি কৰি থোৱা গোটা জিৰাখিনি দিছোঁ আমি তাৰপিছত এয়া আদা নহৰু পেষ্টখিনি দি দিম এতিয়া আমি এইখিনি বস্তু ভালদৰে এবাৰ লৰাই ভাজিব লাগিব লৰাই তাৰপিছত এয়া আমি পিয়াজৰ পেষ্টখিনি বনাই থোৱাখিনি আছিল যে সেইখিনি এতিয়া ঢালি দিম ইয়াতে এইখিনি আকৌ লৰাব লাগিব ধুনীয়াকৈ লৰাই ভাজিব লাগিব এয়া আমি নিমখ দি দিছোঁ অকণমান নিমখখিনি ধুনীয়াকৈ ছটিয়াই দিলোঁ তাৰপিছত এয়া অকণমান হালধি দিছোঁ অকণমান ধনিয়া পাউডাৰ ছটিয়াই দিম আন্দাজ অনুসৰি তাৰপিছত আমি অকণমান কাশ্মীৰী পাউডাৰ ব্যৱহাৰ কৰিম এয়া কাশ্মীৰী পাউডাৰ অকণমান দি দিছোঁ এতিয়া আমি এইখিনি অকণমান সময়ত ভালদৰে লৰাই ভাজিব লাগিব অকণমান সময় ভজাৰ পিছত আমি এতিয়া বিলাহী পেষ্টখিনি ইয়াতে ঢালি দিম বিলাহী পেষ্ট দি দিলোঁ তাৰপিছত আকৌ এইখিনি ধুনীয়াকৈ লৰাই অকণমান সময় ভাজিব লাগিব এতিয়া অকণমান সময় আমি ঢাকনিখন দি থ'ম বন্ধু বান্ধৱীসকল এই কেঁচা মটৰখিনি যে আছিলে কেঁচা মটৰখিনি অকণমান সিজাই ল'ব লাগিব ইয়া কুকাৰত দি কেনে আমি সিজিব দিম এতিয়া আপোনালোকক ক'ব পাহৰিছোঁ কেইটামান কাজু লাগিব কাজুকেইটা আমি মিক্সিত মাৰি ল'ম মছলাখিনি আমাৰ ভাজা হৈয়ে গৈছে প্ৰায় এতিয়া ইয়াত অকণমান পানী দিব লাগিব পানী দি কিনে আকৌ আমি অলপ লৰাই দিম কেঁচা মটৰখিনি আমি 2টা হুইচেল মাৰি সিজাই ল'লোঁ কাজুৰ পেষ্টখিনি এইখিনি দেই ইয়াত আমি এতিয়া ভজা আৰু যে আমি 2 পিচ আলু ৰাখিছিলোঁ সেই আলুখিনি আমি ইয়াতে পিটিকি কিনে দি দিছোঁ যাতে গ্ৰেভিটো ধুনীয়া হয় আৰু বেছি পৰিমাণে হয় কেনেকুৱা এনেকৈ ঘৰত সৰু বাচ্চা থাকিলে
পনীৰ এপিচ দুপিচ খাবলৈ আহিবই। আমাৰ ডাঙৰৰে মন যায় আৰু ইহঁতটো সৰু বাচ্ছাই বাৰু। এতিয়া আমি সিজাই লোৱা মটৰখিনি ইয়াতে দি দিলোঁ। অকণমান পানী দি দিছোঁ, গৰম পানী, অলপ লাৰিবলৈ লৰাই দিবলৈ সহজ হ'ব। তোমাকো দেখাব লাগিব। এইয়া আমাৰ ৰণে কি খাইছা? বাদাম। কাজু বাদাম। টেমাৰ সৈতে লৈছা? টেমাৰ সৈতে লৈছা তুমি? থৈ দিয়া থৈ দিয়া। অলপ টাইম এনেকৈ ভাজি থাকিম। ইয়াত এতিয়া গৰম পানী কৰি থৈছিলোঁ, সেই গৰম পানীখিনি দি দিম। এইখিনি উতলিবও লাগিব অলপমান। উতলিলেতো পানীটো কমি যাব, কমি গ'লে গ্ৰেভি হ'বলৈও লাগিব, সেইকাৰণে আমি অলপ বেছিকৈ পানী দি দিছোঁ। এতিয়া আমি ভাজি নথোৱা পনীৰখিনি ইয়াতে এড কৰি দিম। এতিয়া আমি কাজু বাদামৰ পেষ্টখিনি কৰি থৈছিলোঁ যে, এতিয়া পেষ্টখিনি ইয়াতে এড কৰি দিম। এইখিনি উতলিব ধৰিছে। এতিয়া মই ইয়াতে অকণমান নিজে তৈয়াৰ কৰি লোৱা গৰম মছলা অলপমান দি দিম। ইয়াত আছে দালচিনি, ইলাইচি, লং, এইখিনি দি দিলোঁ। অলপমান হেতাৰে লৰাই ঢাকোন লগাই দিম। মই খাবলৈ অনা বঙালী ধনিয়া নে পাত ধনিয়াই কয় আপোনালোকে, সেইটোৱে অকণমান লগাই থৈছিলোঁ, দুডাল। এমাহৰ মূৰত এদিন ছিঙিব পাৰোঁ আৰু আজি ধনিয়া কিনি অনা নহ'ল মোৰ, সেইকাৰণে ইয়াৰে পৰাই দুখিলামান পাত লৈ কিনে কামটো চলাই দিম আৰু। নিজে ৰোৱা বস্তুৰ খোৱাৰ এটা আমেজো বেলেগ দিয়কচোন। এয়া আমাৰ পুদিনা, মচুন্দৰী, এটা বাচনতে ইমানবোৰ ৰুইছোঁ কিবা কিবি যি পাৰোঁ। ইফালে আমাৰ জলকীয়া আছে, কণমানি জলকীয়া। এডালত ঢেৰ লাগি থাকে দেই, গছডাল সৰু হ'ব পাৰে কিন্তু বহুত লাগি থাকে। এইবিলাক ফুল ফুলিছে দেখিছেনে? জলকীয়া লাগিব আৰু। হৈ গ'ল চিঙা, এতিয়া বলক। এখিলামান পাত অকণমান এইখিনি ধুনীয়াকৈ ধুই কুটি আমি আঞ্জাখনত দি দিম। এয়া উতলি আছে ধুনীয়াকৈ, তাতে আমি ধনিয়াখিনি দি দিলোঁ। আৰু অলপ পানী শুহিব লাগিব দেই। অলপ লগাতকৈ বেছিয়ে পনীয়া হৈ আছে। যিমান উতলে সিমান টেষ্ট আহিব। আপোনালোকে ইচ্ছা কৰিলে তেজপাতবোৰ অতৰাও দিব পাৰে। এতিয়া আমি পানীখিনি সিজোৱালৈ আৰু অলপ সময় ঢাকোন লগাই থ'ম। জুইটো কিন্তু ফুল হাই ফ্লেমতে আছে। আমাৰ পনীৰ হৈ গ'ল।